ধুনীয়া পৰিৱেশ, ধুনীয়া ঠাই এডোখৰত আমি গীতা। হেল্ল' নমস্কাৰ, আজি গৈ আছোঁ বেলেগ এজেগা ঠাইলৈ, আপোনালোকক দেখাম। ঠাইডোখৰ হ'ল বঙাইগাঁৱতে আছে, লগতে গোটেইকেইটা কেমেৰামেন আছে ঘন। ভিডিঅ'টো চাব, ধামাকা ভিডিঅ' হৈ আছে। আমি গৈ আছোঁ বৰ্তমান মানে ৰখি আছোঁ টমটমত আমি 7টা যাম, 7টা বেছি নহয়। তাৰপিছত এদিনো নোযোৱা জেগাডোখৰত যাম, আপোনালোকক দেখাম। হৈছে মানে যাত্ৰাটো এনেকুৱা ধৰণৰ হৈছে মানে এখন টমটমত 7টা মানে আমাৰ বিষম হৈছে বাৰু এনেকুৱা ধৰণৰ কষ্ট হৈছে মানে ইমানো হোৱা নাই বাৰু হৈছে আৰু আস্থা ৰিজৰ্ট আৰু সোমাইছোহি খাম কিবা কিবি চাম জেগা যিহেতু আমি ভাগ হৈ যাম আৰু কেইদিনমান ইয়াত থাকিব লাগিব কোন ক'ত যায় একো ঠিক নাই সেইটো কাৰণে গোটেইকেইটা লগ খাই পিনি আজি আহিছোঁ অকণমান তাকে চাওঁ অকণমান ফটো ছেশ্যন অলপ মানে ফটো উঠা হৈছে অলপ আজি চাইডোখৰলৈ ভাল লাগিছে আজি বহুত দিনত ওলাইছোঁ এনেকৈ বাহিৰলৈ আৰু শুনি আছিলোঁ আস্থাৰ ৰিজৰ্ট এখন আছে বুলি ইয়াত তাৰপৰা আজি চাবলৈ আহিলোঁ ভাল লাগিছে ফুৰিবলৈ আহিলোঁ লগৰবোৰৰ লগত বহুত দিনত পাছত কিবা লগৰ কল্পনা বা কিবা আছে নেকি কল্পনাটো এইটো অলিক কল্পনা হৈ আছে বৰ্তমান সময়ত আৰু জেগাডোখৰ দেখাই দিছোঁ পাই গ'লোহি আৰু আহিছে বহুত আহিছে আমি 7জন আহিছোঁ হোটেল ওলাই আহিলোঁ আৰু অলপমান দিনৰ দিনটো কিমান সোমাই থাকিব তাকে আপোনালোককো দেখাওঁ বুলি আহিলোঁ পইচা অচল বুলি কৈছে এইদৰে সৰু ল'ৰাকেইটা অলপ খেলালোঁ অলপ উমলালোঁ আৰু অকণমান ফূৰ্তি দিলোঁ দিয়কচোন সৰু ল'ৰাকেইটা ইমান দিনে ওলাই যাব পৰা নাই অলপ এনজয় কৰিলে আৰু এইদৰে প্ৰথমতে হেলিকপ্টাৰত উঠিলে তাৰপাছত আকৌ চকৰিত ঘূৰিব এইবিলাকে আৰু মইনামণিকেইটা খেলাই আছোঁ ভকলিজনীতে উঠিলে উপায় বঙাইগাঁৱে হয় ইয়াৰে হয় আহিব পাৰে ধুনীয়াকৈ আছে খাব পাৰিব ধুনীয়াকৈ ইয়াত কি কি আছে এতিয়ালৈকে আমি খোৱা নাই চাওঁ আৰু আহি যাওক আছে ইয়াত থকা ৰুমো আছে থাকিব পাৰিব ধুনীয়া ৰিজৰ্ট আৰু আমি ডাঙৰ ল'ৰাকেইটা এনেকৈ ঘূৰি ফুৰিছোঁ আৰু উপায় নাই সৰু ল'ৰা জেগা সৰু ল'ৰা জেগাত এতিয়া অকণমান সৰু ল'ৰা জেগা ঢিকলং খেলালোঁ দেখিলে এনেকৈ অকণমান দুবাৰমান ঘূৰাম আৰু যামগৈ আৰু ধুনীয়া সৰু সৰু ল'ৰা ছোৱালীয়ে আপোনালোকৰ লৈ আনিলে মানে ইয়াত ব'ট উঠিব পাৰিব ধুনীয়াকৈ আছে ধৰণৰ ওলাই আহিলোঁ মানে ভাগ হৈ যোৱাৰ আগতে এটা ভিডিঅ' বনাওঁ বোলো আৰু সীমান্তটো যাবগৈ সি গুৱাহাটী প্লাটুন যাব প্লাটুনৰ কথা চলি আছে তেখেত গুৱাহাটী প্লাটুনৰ কথা চলি আছে আৰু আমিকেইটা হেডকোৱাৰ্টাৰতে থাকিবলগীয়া হ'বও পাৰে সেইটো কাৰণে আজি ওলাই আহিলোঁ তাৰপাছত ফটো চটো মাৰিম আৰু খাম কিবা হোটেলত তাকে আপোনালোককো দেখাওঁ কেনেকুৱানো ৰিজৰ্টখন কি ৰাতিপুৱা চালোঁ ইউটিউবত চাৰ্চ কৰিলোঁ আছে নেকি কিবা ওচৰে পাঁজৰে পালোঁ আৰু আহি গ'ল ধুনীয়া একুৰিয়াম আছে এইদৰে মাছ আছে ইয়াত আৰু এইবিলাক ডাঙৰ ইয়াত সৰু সৰু মাছ এইবিলাক কি মাছ হয় খালী খাইছে একুৰিয়াম হয় মাছৰ ধুনীয়া মাছ এই দেখা নাই সেইফালে মিলিও কাৰোবাক ভাল লাগিছে বোলে জুম কৰিলে ফাটি গৈছে হ'লেও উপায় নাই দেখাবতো লাগিবই কোনোবাই যদি চাই আছে তেওঁ ভিডিঅ'টো যদি গম পায় মিলিক যোগাযোগ কৰক যোগাযোগ কৰিবলৈ হ'লে মই ডেছক্ৰিপশ্যনত তেখেতৰ ফোন নাম্বাৰ আৰু এড্ৰেছ দি দিম একদম উঠাম ধুনীয়া মিলি জীৱন মিলি কণ্টেক্ট কৰি ল'ব তেখেতক যদি আপুনি ভিডিঅ'টো চাই আছে এই ভিডিঅ'টোৰ মাজতে আপোনালোকৰ ফৰেষ্টাৰ যিবিলাকে পাইছে আকৌ নতুনকৈ এপইণ্টমেণ্ট পাইছে ফৰেষ্টাৰে হওক বা
আপোনাৰ আবকাৰী বিভাগতে হওক সকলোখিনিতে নিযুক্তি পত্ৰ যিহেতু 25 তাৰিখে পাবই আপোনালোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ এইটোতো ট্ৰেইনিং হ'ব, যিহেতু আমাৰ এইটোত ছোৱালী ট্ৰেইনিং হৈ আছিলে, তেওঁলোকক দেৰগাঁৱলৈ পঠিয়াই দিয়া হ'ল। আৰু চাকৰিটো মজা আছে, আপোনালোকে আহি যাওক এবাৰ। আৰু যিবিলাকে কষ্ট কৰি আছিলে কিন্তু বিফল হ'ল, লাগি থাকক, কামাণ্ডো আহি আছে। আৰু অলপ দিন কষ্ট কৰক, সফলতা আপোনাৰ কাষত আহি নিজে থিয় দিব। খেলিব পাৰিব ধুনীয়াকৈ কণ কণ ল'ৰা ছোৱালীকেইটাই। অতি ধুনীয়া। এবাৰ চাওক। এনেকৈ ৰেষ্টুৰেণ্ট হয় এখন, আৰু ইয়াত আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰিব, কিবা ফাষ্টফুড বা কিবা খাব পাৰিব আহিলে। এইদৰে কণ কণ ল'ৰা ছোৱালীকেইটাক উমলোৱা হৈছে, আৰু তাৰ লগতে এইকেইটা আমাৰকেইটা কণ কণ আমাৰ ইউটিউবাৰ হেৰি কৰি আছে উমলিছে। কেমেৰাটো ঠিকেই কৰিছিলে, পথালিকে কওঁ বুলি কওঁতে কেমেৰাটো একেবাৰে উল্টা কৰি পেলালে। ঠিক হৈছে গোটেইকেইটাৰ মাজত মানে কথা পাতি হ'ল মোৰ, কিয়নো সোনকালে যাব লাগে। এইবাৰ মেগজিন এইবিলাক আনিব নাপায় মানে মানুহবিলাকৰ, এনেই আহি গ'ল লগত কম আছিলে সোমাবলৈ নাও চলাবলৈ, কিন্তু সময় নহ'লগৈ, নহ'ম বেলেগ এদিন আহিম। আপোনালোকে আহিব এদিন ইয়ালৈ, ভাল লাগিলে, বেয়াও নহয়, মোটামুটি ঠিক ঠাক। অকণমান এইদৰে আৰু ওলাই আহিলোঁ, দেখালোঁ গোটেইকেইটাই। মোৰ যদি ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। ভাল লাগিলে, যদি ভাল লাগে তেতিয়া কৰি দিব। আৰু নেক্সট এটা ব্লগত আহি আছোঁ অন্য ধৰণে এটা।